ৱেলকাম মোৰ চেনেলত আপোনালোকক অন্তৰৰ পৰা আদৰি লৈছোঁ মই। আৰু আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ, এতিয়া প্ৰায় 11টা চাৰে 11টাই পাইছে আৰু ভাবিছোঁ ৰাতিপুৱা অলপ কামো কৰি আছিলোঁ, পটককৈ মানে অকলে কৰোঁ যে সেইকাৰণে ব্লগটো আৰম্ভ কৰিব নোৱাৰোঁ, অলপ আজৰি হোৱাৰ পিছতহে আৰম্ভ কৰোঁ। আৰু এইফালে এজনী ছাতি লৈ বহি আছে, কেতিয়া বৰষুণ দিব কেতিয়া ছাতিটো মেলি পেলাই বাহিৰত যাব। চুলিটো ধুনীয়াকৈ ঠিক কৰি লোৱা, চবকে হাই কৰি দিয়া কোহো। আৰু আমি যাওঁ পাকঘৰত দুপৰীয়াৰ সাজ বনাবলৈ। ব'লো, আজি পূৰা চিম্পল বনাম, ইমান হেভি নবনাওঁ আজি। এয়া আজি মই বৰ বনাবলৈ গৈ আছোঁ দেই, তাকো এয়া বেচন ফেটি লৈছোঁ, ইয়াত চব মই দি লৈছোঁ, হালধি জিৰা আৰু নিমখ দি পেলাই ফেটি ল'লোঁ, অইন একো মছলা দিয়া নাই। আৰু এয়া হৈছে শেৱালি ফুলৰ পাত, এইটো দি বৰ বনাম। আৰু এয়া নৰসিংহ, এই দুটাই বৰ বনাম। পিঁয়াজ আৰু নৰসিংহ পাত দি দিছোঁ। নৰসিংহ পাতটো মই ব্যৱহাৰ কৰি বহুত ভাল পাওঁ, খাই ভাল পাওঁ মই দিছোঁ, সেইকাৰণে মই কিছুমান তৰকাৰীত নৰসিংহ পাতটো দিওঁ। এতিয়া এয়া ভাতকেৰেলা আৰু বেঙেনা, যোনটো নেকি মই ভাতকেৰেলাটো এনেকুৱা কাটি থৈছোঁ, এইটো চেপত পাতল পাতলকৈ ভাতকেৰেলা বেঙেনা দি দিওঁ। ইয়াত মই মছলা কম পৰিমাণে দিম, যিহেতু ইয়াত মই বৰকেইটা বনাওঁতে অলৰেডি নিমখ হালধি আৰু জিৰা গুড়ি সেইকেইটা মছলা তেলতে অলপ অলৰেডি আছিলে, যিহেতু সেইকাৰণে মই ইয়াত মছলাৰ পৰিমাণটো কমকৈ দিম। এতিয়া উমলিলে, এতিয়া মই ইয়াত দি দিম হালধি, অলপহে দিম দেই, এইটোলৈ মই অলপ দিম, আৰু নিমখ। আমাৰ ধুনীয়াকৈ ভাজি হৈ গ'ল, এতিয়া ইয়াতে মই আলু ভাজি ল'ম, তেল অলপ দি পেলাই। মই ইয়াত পিঁয়াজ চিয়াজ একো নিদিওঁ। এয়া মানে কোমোৰাই খাই ভাল পায় এনেকুৱা, সেইকাৰণে ভাজি দিছোঁ অলপ, তাৰ কাৰণে এইটো সেই ইয়ালৈ চিফ্ট কৰি দিম। এতিয়া মই আনফালে ওলাম, আনফালে উঠাইছোঁ আনটো কেৰাহী। এয়া মচুৰ দালি মই বইল কৰি থৈছোঁ, ইয়াত তেল মাৰি পিঁয়াজ দি দিলোঁ, লগতে দি দিম মই নৰসিংহ পাত। লগতে মই দি দিম বিলাহী, সৰু সৰুকৈ কাটি থোৱা বিলাহী। আলু সিজিলে কিন্তু পূৰা ক্ৰিস্পি হ'বলৈ দিম, সেইকাৰণে আকৌ ভাজি থাকিম। কৰকৰীয়াকৈ খাই ভাল পায়। মই ইয়াত দি দিম জিৰা গুড়ি, হালধি গুড়ি, নিমখ নিদিওঁ, যিহেতু মই দালিটো বইল কৰোঁতে অলৰেডি নিমখ দিছিলোঁ। মই ইয়াত দি দিম দালি, নেমু অলপ চেপি দিছোঁ।
হৈ গ'ল দালি। আজি ৰেচিপি বুলিবলৈ বিশেষ একো নাই, কিন্তু যিকণ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে, সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। আৰু কি কি বনাইছোঁ সেইটোতো দেখুৱাইছোৱে বাৰু, আৰু আজি মোৰ থালিটো আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া আজিৰ ডিছ, চিম্পল আৰু একো মছলা নহয়। এয়া দালি, যোনটো নেকি মই অলপ বিলাহী দি পেলাই অলপ বেলেগ ধৰণে বনালোঁ। এয়া ভাতকেৰেলা বেঙেনা ভাজি, এয়া বৰ যোনটো নেকি শেৱালি ফুলৰ পাত, আৰু এয়া নেমু, পটল ফ্ৰাই, এয়া হৈছে নৰসিংহ পাত, এনেকুৱা ভাজিছিলোঁ মই, মানে ফ্ৰাই কৰিছিলোঁ এনেকুৱা। তাৰপিছত কণী বইল, আৰু এয়া যোনকেইটা বাচি ৰৈছিলে বেচন, সেইটো দিয়ে এনেকুৱা এনে পিঠা নিচিনা বৰ এটা বনাই দিলোঁ। এয়াই পূৰা চিম্পল। তেনে খাই লওঁ, পিছত লগ পাইছোঁ আকৌ দেই। খাই বৈ আজৰি হৈ এতিয়া পুনৰ আকৌ আহিলোঁ। এতিয়া বতৰটো বহুত ধুনীয়া হৈ আছে, বতাহো দি আছে। ওপৰলৈকে যাম বুলি ভাবিছোঁ, ব'লকচোন। কিমান ধুনীয়াকৈ বতাহ আছে, ধুনীয়া লাগিছে ন? স্মাইল। আকৌ বেলেগ এটা প'জ দিয়া। অঁ, স্মাইল। উৎপাত, ওপৰত আহি ফটো মাৰিব দিছে মোক, মই পেলাই ভিডিঅ' বনাই আছোঁ, তাই হুঁচেই নাই দেই। বন্ধুসকল, আজি ব্লগটো ইমানতে সামৰোঁ, আৰু ধন্যবাদ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। আৰু কেনেকুৱা হৈছে কমেণ্টত জনাই দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ এটা কৰি দিবই আৰু ন। আৰু যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো দবাই অলটো ক্লিক কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পাই থাকে। আৰু ধন্যবাদ, তেতিয়াহ'লে ইমানতে সামৰিছোঁ দেই। পুনৰ আহিম আন এটি ব্লগ লৈ পেলাই।